बड'लेण्ड रादाब नायगिरि बयखौबो बरायबाय। क'क्राझाराव बिटिआर खुंथायनि सरकारि मुलाम्फागिरिफोरजों लोगो हमलायनाय आरो समाजारि रांखान्थियारि सांग्रांथि हाबाफारि खुंदों। 10 नं देबोरगाव बिटिसि बियाबनि सिलबारि गेलेग्रा फोथाराव सानसेनि हाबाफारिजों सरकारि मुलाम्फा मोनगिरिफोरखौ लोगो हमदों। बेजों लोगोसेनो समाजारि रांखान्थियारि सांग्रांथि हाबाफारि लानानै रायजो राजाफोरजों सावरायलायदों बिटिआर सरकारा। बिटिआर सरकारनि बानजायनायाव खुंफुंनाय बे हाबाफारियाव देबोरगाव बियाबनि बेन्दोंआव थानाय सा 12,000सो मुलाम्फागिरिफोरा बाहागो लादों। दिनै सानजौफु 12 रिंगानिफ्राय खुंफुंनाय बे गेदेरथार हाबाफारियाव बिटिआरनि गाहाय खुंगिरि प्रमद बर'जों लोगोसे इएम रन्जित बसुमतारी आरो इएम उखिल मोसाहारि आरो आसामनि बारग' केबिनेट मन्त्रि चन्दन ब्रह्मआ बाहागो लादों। बेजों लोगोसेनो एमसिएलए माधव सेत्री आरो इउपिपिएल दोलोनि गुबुन गुबुन बिबानाव थानाय दैदेनगिरिफोर आरो गोबां रायजो राजाफोरा बाहागो लायो। बे हाबाफारियावनो बाहागो लानाय समाव बिटिआरनि गाहाय खुंगिरि प्रमद बर'आ माखासे बाथ्राफोरखौ खौरांगिरिफोरनि सिगाङाव बुंथिदों। बिथां प्रमद बर'आ बुंथिदों, रायजो राजाफोरनि रैखाथि, थामोनथा, थार बिजिरनाय आरो जौगाथाय होनो थाखाय इउपिपिएल दोलोआ जोनोम जादों। बे 4 बोसोराव रायजो राजाफोरनि थाखाय बेसेबां जौगाथाय लाबोनानै होनो हादों बेखौ मिथिनो थाखाय रायजो राजाजों सावरायनाया जोबोद गोनां। बड'लेण्डआबो सिक्किम रायजो बायदि एबा गुबुन रायजो बादिनो जेब्लाबो गोजोन सान्थि जानानै थायो बेखौसो इउपिपिएल दोलोआ लुबैयो। भारतनि गाहाय मन्त्रि आरो गिबि मन्त्रिया जेरैबादि बड'लेण्ड ओनसोलखौ गोजोन थासारि लुबैदों, हिंसा गैयै, हाथियार गैयै ओनसोल महरै लाबोदों। हिंसा गैयै, हाथियार गैयै ओनसोल महरै लुबैदों, बेबादिनो इउपिपिएल दोलोआ खालामनो नाजादों। बे बाथ्राफोरखौ बुंथिदों बिटिआरनि गाहाय खुंगिरि प्रमद बर'आ। बे समाव बिटिआरनि गाहाय खुंगिरि प्रमद बर'आ खौरांगिरिफोरनि सिगाङाव मा बाथ्रा बुंथिबावदों फै बे समाव आबुङै मिथिनानै लानि। আজি আমাৰ বিটিআৰ চৰকাৰৰ পৰা প্ৰথমবাৰ বেনিফিচিয়াৰী মিটিং আমি পুনৰ আৰম্ভ কৰিছোঁ আৰু আমি চালোঁ যে 4-4টা বছৰত আমাৰ বিভিন্ন স্কিমবিলাক চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ স্কিম, ৰাজ্য চৰকাৰৰ স্কিম আৰু কাউন্সিলৰ স্কিম এইবিলাক চাবলৈ গ'লে এটা সমষ্টিত প্ৰায় 10,000ৰ পৰা 15,000 ক'ৰবাত তাতকৈ বেছি অলপ চলপ কম বেনিফিচিয়াৰীবিলাকে আমাৰ পৰা বেনিফিট হৈছে। চ' সেই বেনিফিচিয়াৰীসকলক খবৰ লোৱাটো আমাৰ সকলোৰে দায়িত্ব আৰু এই 4 বছৰত যিবিলাক তেখেতসকলে ঘৰ পাইছে এই ঘৰটো ভালকৈ নিৰ্মাণ কৰিছেনে নাই, যিসকলে আজি হেণ্ডলুমৰ স্কিম পাইছে হেণ্ডলুমটো ভালকৈ নিৰ্মাণ কৰিছেনে নাই, বিভিন্ন ক্ষুদ্ৰ আঁচনি যিবিলাক পাইছে এইবিলাক ভালকৈ ৰূপায়ণ কৰিছেনে নাই আৰু এইবিলাক চব ভালকৈ ৰূপায়ণ কৰিলেহে আমাৰ যিটো উদ্দেশ্য যে বডোলেণ্ডত প্ৰায় 30-40টা বছৰ অনিশ্চয়তা আৰু অস্থিৰ হোৱাৰ পিছত শান্তি ঘূৰি অহাৰ পিছত এটা ষ্টেবিলিটি অহাৰ পিছত আমি বডোলেণ্ড অঞ্চলখন অইন উন্নত অঞ্চলৰ লগত যেনেকৈ খোজ মিলাই যাব বিচাৰিছোঁ এই কামটো বাস্তৱত ৰূপায়ণ হ'ব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতবৰ্ষখন বিকশিত ভাৰত, বিকশিত ভাৰত হিচাপে নিৰ্মাণ কৰিবলৈ গৈ আছে। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমখন ভাৰতৰ উন্নত ৰাজ্যৰ ভিতৰত এখন হিচাপে নিৰ্মাণ কৰিবলৈ গৈ আছে। আমি বিটিআৰবাসীয়ে বহি থাকিলে নহ'ব। গতিকে বিটিআৰ চৰকাৰখনে আমি বহুত দিশত, খেতিৰ দিশতে হওক, শিক্ষাৰ দিশতে হওক, বেলেগ দিশত আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ আন্তঃগাঁথনি নিৰ্মাণৰ দিশতে হওক বা মানৱ সম্পদ গঢ়াৰ দিশতে হওক এই কামবিলাক আমিও কৰি আছোঁ আৰু বহুখিনি লেভেললৈকে আমি আগুৱাই আহিব পাৰিছোঁ। আজি স্বাধীনতাৰ প্ৰায় 78 বছৰলৈকে আমাৰ সমাধান নোহোৱা মাটিৰ সমস্যাবিলাক আমি সমাধান কৰিলোঁ। আজিলৈকে চৰকাৰী কোনো অনুদান নোপোৱা পৰিয়ালবিলাকে ঘৰ পাইছে, কিবা ব্যৱস্থাবিলাক পাইছে, কাৰণ আমি কাউন্সিল চৰকাৰ হ'লেও বহি থকা নাই। এইবিলাক এটাৰ পিছত এটা চাই পেলাই ৰূপায়ণ কৰাৰ কাৰণে আমি কাম কৰিছোঁ। গতিকে আজি মই দেবাৰগাঁও অঞ্চলৰ আমাৰ হিতাধিকাৰীৰ লগতে ৰাইজক ধন্যবাদ জনাইছোঁ। আজি প্ৰায় 11,000-12,000 ৰাইজ আহি ইয়াতে উপস্থিত হৈছে আৰু দেবাৰগাঁও সমষ্টিত যিহেতু প্ৰাক্তন চিফ আগ্ৰামা মহিলাৰী ডাঙৰীয়াই ইয়াত ইমান বছৰ এমচিএলএ হৈ আছিলে বা চিফ হৈ আছিলে, তেখেতে এই সমষ্টিটো একো কাম কৰিব পৰা নাই। অলপ চলপ কাম কৰিছে আৰু সেইখিনিও নিজৰ মানুহৰ দ্বাৰাই তেখেতে 1-2টা ৰাস্তা বনাইছিলে, এই ৰাস্তাবিলাক আজি ভাঙি গ'ল। আমি 4-4টা বছৰত এই অকল দেবাৰগাঁও সমষ্টিতে 6,800 পিএমৰ ঘৰ নিৰ্মাণ কৰা হ'ল। 17 বছৰত 700 ঘৰ নিৰ্মাণ কৰিছিল। আমি কিন্তু 4 বছৰত 6,800 ঘৰ নিৰ্মাণ কৰা হৈ গ'ল। ইয়াত আলাৰী চেৰাং পাইছে, মাইনাও চেৰাং পাইছে, বিভিন্ন আঁচনিবিলাক ইয়াত ৰূপায়ণ হৈছে। গতিকে দেবাৰগাঁও অঞ্চলৰ ৰাইজে ইউপিপিএল চৰকাৰক লৈ পেলাই বহুত সন্তুষ্টি, তেখেতসকলে বহুত আজি ফূৰ্তিত আছে। এইকাৰণে আমি আশা ৰাখিছোঁ যে নেক্সট নিৰ্বাচনত আৰু বিজয়
এই সমষ্টিত আৰু BPF-ৰ নহয়, এই সমষ্টিত বিজয় UPPL-ৰে হ'ব। আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়া নিজৰ সমষ্টিত বহুত বেয়াকৈ হাৰিবলৈ গৈ আছে, এইটো আজিৰ যিটো সমাগম এইটোতে নিশ্চিত হৈ যায়। চাওক 81 ভিলেজ যিটো নটিফিকেশ্যন কৰা হৈছে এইটো UPPL বা কোনোবা দলৰ কাৰণে নহয়। অসমৰ যেতিয়া ডেলিমিটেশ্যন হৈছিলে তাত কিছুমান গাঁও আমাৰ ফালে হৈ গ'ল আৰু কিছুমান যিটো একৰ্ড হৈ গ'ল আমাৰ যোৱা 2020-ত, ইয়াৰ দ্বাৰা প্ৰায় 60খন গাঁও আমাৰ শোণিতপুৰ বিশ্বনাথৰ পৰা আহিছে। এই গাঁওখিনিত আমি তাতে সমষ্টি পিছত বনালে এই গাঁওবিলাক তাতে থাকিব, এতিয়াও তাতে ভোট দিব। কিন্তু এই গাঁওখিনি এতিয়া যিহেতু অলৰেডি নটিফিকেশ্যন হৈ গ'ল, এইকাৰণে আমাৰ কোনোবা এটা সমষ্টিত থাকি তেখেতসকলে ভোট দিব লাগিব। এইকাৰণে তেখেতসকলক এতিয়া আমাৰ যিটো কমিশ্যন বনাই দিছে তেখেতসকলে 3টা সমষ্টিত দিছে আৰু অনাগত দিনত যেতিয়া 60টা সমষ্টি হ'ব আৰু সেই অঞ্চলতো আমাৰ সমষ্টি এক্সটেণ্ড হ'লে তেখেতসকলে নিজৰ জেগাতে ভোট দিব। গতিকে ৰাজনৈতিকভাৱে আমি এইটো চোৱা নাই, যি এটা ঐতিহাসিক এটা চুক্তিৰ দ্বাৰা এই গাঁওখিনি আহিছে, এই গাঁৱৰ ৰাইজেও যাতে উন্নয়নটো পায়। আৰু বড়োলেণ্ড চৰকাৰখনে ইতিমধ্যে আমাৰ এইটো বাজেটত আমি 10 কোটি টকা এই গাঁওবিলাকৰ উন্নয়নৰ কামটো আৰম্ভ কৰিবলৈ আমাৰ বাজেটত ধাৰ্য কৰা হৈছে। চাওক ৰাজনীতি নিৰ্বাচনৰ বুলি নহয়, নিৰ্বাচনৰ মিটিংবিলাকতো আমি যেতিয়া ইলেকশ্যন কমিশ্যনে ঘোষণা কৰিব তেতিয়া কৰিম। এতিয়া আমাৰ যিহেতু 4 বছৰ কাম কৰিলোঁ, ৰাইজৰ লগত আমাৰ বিভিন্ন কথাবিলাক আজি খবৰ ল'ব লাগিব, জানিব লাগিব, তেখেতসকলে কি পাইছে কি পোৱা নাই খবৰ ল'ব লাগিব। এই গোটেই কামবিলাক, এই গোটেই চিন্তাবিলাক লৈ পেলাই মিটিংবিলাক আৰম্ভ হৈছে আৰু বিভিন্ন সময়ত বিভিন্ন অঞ্চলত যাই আমি ৰাইজৰ লগত আলোচনা কৰিম। কাৰণ এই অঞ্চলৰ ৰাইজৰ ভৱিষ্যতটো লৈ পেলাই UPPL দল জন্ম হৈছে। এই অঞ্চলৰ ৰাইজৰ শান্তি সম্প্ৰীতি নিৰাপত্তা উন্নয়ন আৰু ন্যায়, ইয়াৰ কাৰণে UPPL দলৰ জন্ম হৈছে। গতিকে আজি এই 4টা বছৰত আমি কিমান ন্যায় দিব পাৰিছোঁ, কিমান শান্তি সম্প্ৰীতি নিৰাপত্তা দিব পাৰিছোঁ, এই কথাটো কিমানলৈকে মানুহে বুজি পাইছে, এই কথাটো আলোচনা কৰাটো আমাৰ দায়িত্ব। আৰু অনাগত দিনত আমি বিচাৰিম বড়োলেণ্ডখন ছিকিমৰ নিচিনা অন্য ৰাজ্যৰ নিচিনা চিৰযুগমীয়া শান্তি হৈ থাকক। বড়োলেণ্ডখন অনাগত দিনত যেনেকৈ প্ৰধানমন্ত্ৰী আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সপোন দেখিছে তেনেকৈ বিকশিত এটা অঞ্চললৈ আগবাঢ়ি যাওক। আৰু যেনেকৈ আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই বিচাৰিছে যে হিংসা আৰু অস্ত্ৰমুক্ত হ'ব লাগে অঞ্চলবিলাক, আমাৰ অঞ্চলো সদায় হিংসা আৰু অস্ত্ৰমুক্ত হৈ থাকক, এই কথাবিলাকে আমি বিচাৰিছোঁ। আৰু UPPL মডেল অফ পলিটিক্সত BTR-ৰ 35 লাখ জনসাধাৰণক লৈ পেলাই আমি UPPL মডেল অফ পলিটিক্সটো আৰম্ভ কৰিছোঁ আৰু এই অঞ্চলৰ ৰাইজক লৈয়ে আমি কাম কৰি যাম। আমাৰ এজন EMA আজি কৈছে যে দেৱৰগাঁৱত এজন সুযোগ্য মহিলা ইয়াত প্ৰাৰ্থিত্ব দিব লাগে। আমাৰ তাত আছে তেনেকুৱা কেণ্ডিডেট, কিন্তু দলে পৰৱৰ্তী সময়ত সিদ্ধান্ত ল'ব, চিন্তা কৰিব কোনটো সমষ্টিত কেনেকা পাৰ্টি প্ৰক্ষেপ কৰা হ'ব। मोनसे गोजोनथाव रादाब क'क्राझार सहरनि साइ मन्दिरनि साखाथियाव R&B र'ड वार्ड नम्बर 6आव थानाय ब्रह्मानन्द ITI क'क्राझारआ नोंथांमोननि थाखाय लानानै फैदों मोनसे सनानि खाबु। आथिखालनि बादायलु मुगायाव नोंथांखौ साख्रिनि थाखाय साखाफारा खालामनो ब्रह्मानन्द ITI क'क्राझारआ गासै 5 भकेशनेल कर्स लानानै फैदों। आरो बे 5 भकेशनेल कर्सफोरा जादों इलेक्ट्रिशियन कर्स 2 years course, स्टेनोग्राफी 1 year course, COPA कम्पिउटार ऑपरेटिंग एंड प्रोग्रामिंग असिस्टेंट 1 year course, ब्यूटी एंड वेलनेस 1 year course, सिविंग टेक्नोलॉजी 1 year course। ब्यूटी एंड वेलनेस आरो सिविंग टेक्नोलॉजीआव नोंथाङा बेसेनाङै मुं थिसननो हागोन। ब्रह्मानन्द ITI क'क्राझाराव हाईलि क्वालिफाइड फेकाल्टिस दं आरो 100% जब एसिस्टेंट। बेजों लोगोसेनो बेयाव फ्लेक्सिबल क्लास टाइमिंगनि खाबुबो दङ। बेयाव CIPET, टुल गुवाहाटी बायदि नेशनेल इन्स्टिट्यूटफोराव एजुकेशन टुरनि थाखाय लानानै थाङो आरो रेलवे वर्कशप बङाइगाव APDCL बायदिफोराव इन्टार्नशिपनि थाखाय दैथायहरनाय जायो। आबुङै मिथिनो थाखाय ब्रह्मानन्द ITI क'क्राझाराव थांनानै एबा 9101325849 एबा 863868324 मबाइल नम्बराव कल खालामनानै सोलाद लानो हागोन।